কি হৈছে তোমাৰ হা বৰ ঠাণ্ডা লাগিছে নি তোমাৰ ষষ্ঠী পূজালৈ যাবা নে ষষ্ঠী পূজালৈ যাবা নে যাবা হা ষষ্ঠী পূজালৈ যাবা গা ধুই যাবা গা ধুলা ধুলা নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ মই পাপৰি কলিতাই মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ইয়াত দেখিছেনে সৰস্বতী পূজাৰ দিনাখন আৰ্হি হৈ অকণমান ঘৰতো নিয়ম কৰিলোঁ আৰু তাতে স্কুললৈও যাব লগা আছে আৰু যিহেতু আৰ্হি গাটো বহুত বেয়া আচলতে জ্বৰো হৈছিলে ৰাতি আৰু সেইকাৰণে আৰ্হি ঘৰত থৈ আমি স্কুল পালোঁগৈ চাই যাব গ'লো স্কুলতনো কি কৰিছোঁ তাকে দেখাম হেপী সৰস্বতী পূজা সৰস্বতী পূজা এতিয়া কাকা গাত লাগিছে কেনেকৈ গম পাওঁ আপোনাৰ গাত লাগিছে নাই মোৰ গাত যে সম্পূৰ্ণ লাগিছে আৰু দেই এই আমি কামত ব্যস্ত হয়নে কামত ব্যস্ত আমি আহি পাইছোঁ যাওঁচোন দেৱী গ'লে একেই ভাবি ল'লে হ'ল যোৱাবাৰ একে লাহে লাহে দেখিছেনে স্কুলত মানে আহিছে আৰু এজনী এজনীকৈ সকলোবিলাক আৰু ভালো লাগে নহয়নে এনেকৈ মানে সাজপাৰ কৰি এদিন মানে লগ হোৱা আৰু যিহেতু স্কুল আৰু কলেজ মানে পৰা তেনেদৰে মানে সৰস্বতী পূজা পোৱাই নাই সেইবাবে ফাৰ্ষ্ট টাইম আকৌ আৰ্হিৰ কাৰণে আকৌ এইটো সম্ভৱ হৈছে এয়া চাই যাব আমি ৰুটি বুলি আছোঁ সকলোৱে মিলি চাই যাব দেই আগলৈ দেখুৱাই দিছোঁ এটা সানি আছে বাইদেউ সৰস্বতী পূজা বুলি ক'লে আচলতে আমাৰো নিজৰো সৰুকালটো মনত পৰি যায় নহয়নে তেতিয়া যে আমি গাওঁ সৰস্বতী মাতৃৰ গুৰিত সৰস্বতী সৰস্বতী লোকে বোলে সৰস্বতী আমি বোলো আই যিখিনি পাহৰো মাতৃৰ দিবা সোঁৱৰাই আৰু মানে খুব ভাল লাগিছিলে ন তেতিয়া দিনবিলাক আকৌ যেন তেনেকুৱা দিনবিলাক আকৌ ঘূৰাই পালোঁ তেনেকুৱা অনুভৱ মোৰ হয় আপোনালোকৰ বাৰু হয় নাই প্লিজ কমেণ্ট এটা কৰি জনাবচোন দেই আৰু চাই যাব আচলতে আজিৰ দিনটো আচলতে খুব এনজয় কৰিলোঁ আৰু চাব আৰু এইফালে অলপ পাতৰৰ পৰা দেখাই দিছোঁ দেখিছেনে সেয়া বনাই আছে সেয়াও দেখাই দিছোঁ আৰু আপোনালোকক আৰু এইফালে দেখিছেনে খাবৰ হ'ল আমাৰ সিহঁতক প্ৰথমে খাবলৈ দিছে চাই যাব আগলৈ গৰম নি আৰু এইফালে দেখিছেনে আমিও খাবলৈ বহিলোঁ খানাত আচলতে আছিলে লুচি পুৰি আৰু লগতে চব্জি আৰু বিলাহী টক তেনেদৰেই আছিলে আৰু লগতে মিঠাই আছিলে আৰু ইয়াত দেখিছেনে শেষত ফটো কেইকপিও শ্বেয়াৰ কৰি দিলোঁ যিহেতু সৰস্বতী পূজা বুলি ফটো মাৰিছিলোঁ আৰু আজিৰ দিনটো আচলতে খুব ভাল লাগিলে আৰু এইখিনিতে এটা ৰিকুৱেষ্ট কৰিম মোৰ চেনেললৈ কোনোবা ভিউৱাৰ্ছ নতুনকৈ আহিছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব লগতে লাইক কমেণ্ট কৰিব দেই আৰু আজিৰ ভিডিঅ'টো ইয়াকে দেখাইছোঁ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ দেই ধন্যবাদ